সো হেল্ল' প্ৰিয় বন্ধুসকল মোৰ ফৰ আছাম টিউব চেনেলটিলৈ আপোনালোকক সবকে পুনৰবাৰ স্বাগতম জনাইছোঁ। সো বন্ধুসকল মই এতিয়া আছোঁ আমাৰ যিটো আৰটি প্ৰডাকশ্যনৰ হয় যিটো আমাৰ গাঁৱত মিৰুগ চিনেমা এখন নিৰ্মাণ কৰি আছে। সো তাৰে আমাৰ ডাইৰেক্টৰ হ'ল সকলোৰে প্ৰিয় আমাৰ প্ৰবীণকুমাৰ মোৰ লগতে আছে। মই ভবাই নাছিলোঁ যে মোৰ লগত এনেকৈ তেওঁ অলপ মোৰ লগত টাইম কটাব আৰু মোৰ লগত অলপ কথা পাতিব। সো বন্ধুসকল আজি মই এই ভিডিঅ'টো সেইকাৰণে বনাইছিলোঁ যে মিৰুগ চিনেমাৰ যিকেইটা আপডেট মই আপোনালোকক দিয়ে থাকিম। মই কৈছিলোঁ মই আপোনালোকক জবান দিছিলোঁ। সো তাৰ কিছুমান প্ৰশ্নই আপোনাক সুধিব বিচাৰিম। সো ছাৰৰ ওচৰলৈ মই এতিয়া আহিছোঁ। ছাৰ আপুনি মানে মোৰ চেনেলটোৰ বিষয়ে অলপ ক'ব নেকি? চেনেলটো চলাবই লাগিব। চেনেলটো ফৰ আছাম টিউব। সকলোৱে এই চেনেলটিক নতুন চেনেল যদিও যথেষ্ট ল'ৰাটোৱে কষ্ট কৰিছে, গতিকে আমি আশা কৰিম আপোনালোক সকলোৱে তেওঁক সমৰ্থন দিব, যেনে শ্বেয়াৰ কৰি দিব, যেনে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব ইত্যাদি ইত্যাদি আৰু যিবোৰ টেকনিকেলি বিষয়বিলাক তেওঁক সমৰ্থন কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। চ' ছাৰ মোৰ প্ৰথম প্ৰশ্নটো হৈছে যে আমাৰ মিৰুগ চিনেমাৰ যিটো ৰাইটাৰজনৰ নামটো কৈ দিব পাৰিব নেকি? মিৰুগ চিনেমাৰ কাহিনী আমাৰ জামিনী দলে মই নিজেই স্ক্ৰিপ্ট কৰিছোঁ। আৰু আপুনি সেই মিৰুগ চিনেমাৰ বাহিৰে আৰু কৰিছে ন চিনেমা কেইবাখনো আছে মোৰ দীঘল ছুটি কৰি। আদি যোৱা বছৰ আমাৰ হৈ গৈছে, তাৰ আগতে ৰেঙাত আৰু ইত্যাদি ইত্যাদি আৰু তদু আছে, আমাৰ বুৰুগ আছে, গোটেইখিনি আমাৰ হয় যথেষ্ট ৰাইজৰ সমাদৰ পাইছোঁ। হয় হয়। আৰু আমাৰ সেই মিৰুগ চিনেমাত আমাৰ কেইজনমান ফেমাছ এক্টৰ এক্ট্ৰেছৰ কিছুমান মানুহ আছে নেকি, মানে ফেমাছ এক্টৰ এক্ট্ৰেছ নায়িকা? ঠিক আছে তেনেকুৱাতো আমাৰ যথেষ্ট আমাৰ ইয়াতে সমাগম হৈছে। সমাগম মানে আমি যথেষ্ট আমাৰ মিচিং চিনেমাৰ খ্যাতমান শিল্পীসকলক আমি আনিছোঁ, যেনে বাবা দলে, যেনে প্ৰতি পেগু, আমাৰ মডেল যি আমাৰ নৱকিশোৰ তাও আৰু বৰাং কৰি ইত্যাদি ইত্যাদি। আমি আশা কৰিছোঁ তাতে আৰু আছে আমাৰ ৰাজকুমাৰ পেগু তেওঁ আমাৰ ইয়াতে অভিনয় কৰিব। যথেষ্ট ভাল হ'ব, কাহিনীও ভাল। আৰু আমি আশা কৰিছোঁ ভৱিষ্যতে ৰাইজে আমাৰ চিনেমাটি আদৰণি জনাব। চ' আৰু সেই স্ক্ৰিপ্টখন মানে বিষয়ত মানে সেইটো কৰিছে মানে ইয়াৰে আমাৰ আমি বিশেষ নতুন যিটো মৌলিক বুলি কওঁ, মৌলিক বাৰ্তা এটা আমি দিব খুজিছোঁ, যিটো মিচিং চিনেমাৰ হোৱা নাই বুলি ক'লেও ভাল নহয়, বেয়া নহয়। যেনে কমেডি কৰি কমেডিৰ পৰা গৈ এটা ট্ৰেজিক পইণ্টত আমি সোমাই যাম। তেনেকুৱা চিনেমা আমাৰ মিচিঙত হোৱা নাই। ট্ৰেজিক আৰু কমেডি একেলগে থাকে, কিন্তু আমাৰ ট্ৰেজিক পিছত হ'ব, কিন্তু আমি আগতে কমেডি উপস্থাপন কৰিছোঁ, যিটোৰ কাৰণে মৌলিকতা আছে বুলি আমি আশা কৰিছোঁ। আৰু সেই মিৰুগ চিনেমাখন যিটো নেকি ইয়াত মানে কিমান চনত মানে ৰিলিজ হ'ব পাৰে সেইটো চিনেমাটো? হ'ব পাৰে নহয় আৰু অহা বছৰ 23 চনত ডাইৰেক্টলি হ'ব। ইয়াতে আৰু হ'ব পাৰে সম্ভাৱ্যৰ কথা কোনো নাই। আমি 23 চনত ৰিলিজ দিম। চ' আমাৰ ইয়াত ছিংগাৰসকলৰ বিষয়ে অলপ কথা ক'ব নেকি? ছিংগাৰ আমাৰ মই দুটাকৈ গানৰ লিৰিক্স দিছোঁ। তাকে চন্দ্ৰ পাটগিৰি আৰু নতুনকৈ আমাৰ পূৰ্ণিমা তাইদ আৰু তপন দিমান দলে গাইছে। আৰু ঐনিতম চুংকৰাঙৰ এটা ঐনিতম সুৰীয়া এটা গান আহিছে, এয়া সূৰ্য ভাস্কৰ দলে আৰু ৰিশ্মা পাংগিঙে গাইছে। যথেষ্ট সুৰ আৰু ইয়াৰ লিৰিক্স যথেষ্ট ভাল হৈছে বুলি আমি
ভাবিছোঁ হয় ৰাইজে আদৰি ল'লে আমি ভাল পাম। হয় আৰু মানে ছাৰ মই মানে মোৰ মাথাত সেইটোৱে মানে সেইটো প্ৰশ্নই উঠি আছে কি সেই আৰ টি প্ৰডাকশ্যনৰ কি ফুল মিনিংটো মই বুজি পোৱা নাই মানে। ইয়াৰ তোলাদৈ ৰাজেন তোলাদৈ পেগু। ৰাজেন তোলাদৈ পেগু সেইটো প্ৰডিউচাৰৰ কিবা লগত জড়িত? আমাৰ প্ৰডিউচাৰ মহিন্দ্ৰ মাধৱ বিক্ৰম পেগুত তেওঁৰ পিতৃ মাতৃৰ নামত এইটো প্ৰডাকশ্যন চলিছে। হয় হয় আমাৰ আৰু ডব আৰু চিনেমেটোগ্ৰাফী মানে সিহঁতৰ বিষয়ে অলপ ক'ব নেকি নামকেইটা অলপ? আমাৰ আগাম কুটুম আছে ইয়াতে। আগাম কুটুম আমাৰ মিচিঙৰ বৰ্তমান টপত আছে। যি নহওক DOP ইত্যাদি তেওঁৰ টেকনিকেলি তেওঁৰ বহুত উন্নতমানৰ চিনেমা তেওঁ নিৰ্মাণ কৰিছে। চ' আমি আশা কৰিছোঁ আমাৰ চিনেমাখনো যথেষ্ট ৰাইজৰ সমাদৰ পাব। চ' প্ৰিয় বন্ধুসকল আজি আমাৰ ছাৰৰ যিটো মই মানে ছাৰক যিটো সুধিব লগা আছিলে সেই প্ৰশ্নকেইটা মই সুধি দিলোঁ। চ' মই আৰু আগাম কুটুম ছাৰ আৰু ইফালে আমাৰ বহুতো ভাল ভাল নায়ক নায়িকা সিহঁতকো বাৰু মই সুধি দিব পাৰিম য'ত নেকি আপোনালোকে মোক ছাপোৰ্ট কৰিছে। মই আপোনালোকৰ কাৰণে অলপ মানে সেইটোও কৰি দিব পাৰিম। চ' আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল, ভাল লাগিল নে বেয়া লাগিল, চ' কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। আৰু ছাৰক মোৰ তৰফৰ পৰা আমাৰ চেনেলটিৰ তৰফৰ পৰা অতিকৈ ধন্যবাদ জনাইছোঁ কাৰণ